নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন হৰৰ ষ্টৰীৰ সৈতে। আজিৰ এই কাহিনীটো ৰেডিটত এজন লোকে শ্বেয়াৰ কৰিছিল। মোৰ নাম অক্ষয়। মই যিখিনি কথা আপোনালোকক ক'ম এয়া কোনো মনে সজা কাহিনী নহয়, বৰঞ্চ এক সঁচা অভিজ্ঞতা। আজিৰ পৰা প্ৰায় 30 বছৰমান আগৰ কথা। মোৰ দেউতাই সেই সময়ত কোম্পানী এটাত চাকৰি কৰি আছিল। এনেই তেওঁলোকৰ ছুটী সন্ধিয়া 6টাত হৈছিল, কিন্তু সেইদিনা কাম বেছি থকা বাবে ছুটী হোৱালৈ ৰাতি 11টা বাজিল। কাম শেষ কৰি তেওঁ চাইকেলখন লৈ ঘৰলৈ আহি আছিল। চিগাৰেট এটা জ্বলাই লৈ তেওঁ আৰামছে চাইকেলখন লৈ আহি আছিল। ঘৰ সোনকালে গৈ পাবলৈ তেওঁ এটা শ্বৰ্টকাট ৰাস্তা ল'লে। কিন্তু সেইটো ৰাস্তাইদি আচলতে তাৰে মানুহ কোনেও অহা যোৱা কৰা নাছিল। সকলোৱে সেই ৰাস্তাটোত এটা বেয়া আত্মাৰ ছাঁ থাকে বুলি বিশ্বাস কৰিছিল। কিন্তু দেউতাই এইবিলাক ইমান নাভাবি সেই ৰাস্তা দিয়ে গুচি আহিল। কিছু ৰাস্তাইদি অহাৰ পাছত তেওঁ চাইকেলখনত এটা ওজন অনুভৱ কৰিলে। এনে লাগিল যেন চাইকেলখনৰ কেৰিয়াৰত কোনোবা বহি আছে। কিন্তু ঘূৰি চাই তেওঁ পিছফালে কাকো দেখা নাপালে। এইবিলাক দেখি দেউতাৰ ভয় লাগিবলৈ ধৰিলে। কিন্তু হঠাৎ জানো তেওঁ কি ভাবিলে, হাতত জ্বলি থকা চিগাৰেটটো পিছফালে কেৰিয়াৰৰ ফালে কৰি দিলে, যেন পিছফালে বহি থকাজনক তেওঁ চিগাৰেটটো দি জ্বলাব বিচাৰিছে। তেনে কৰাৰ লগে লগে চাইকেলৰ পিছফালে থকা ওজনটো নোহোৱা হ'ল। লগে লগে খুব জোৰেৰে চাইকেল চলাই তেওঁ ঘৰৰ আহি পালে। আহি পায়েই জোৰে দৰ্জাত নক কৰি কৰি মাক মাতিলে। দৰ্জা খোলাৰ লগে লগে চিধাই তেওঁ ৰুমৰ ভিতৰত সোমাই দৰ্জাখন লগাই দিলে। মায়ে সুধিলে, কি হ'ল, আপুনি ইমান ভয় খাই আহিছে যে? দেউতাই চব কথা পিছদিনা ক'ম বুলি ক'লে। নেক্সট ডে ৰাতিপুৱাই তেওঁ সকলো কথা ঘৰৰ মানুহৰ আগত ক'লে। আৰু সেইদিন ধৰি আমাৰ পৰিয়ালৰ কোনো মানুহে সেই ৰাস্তাটোৱেদি কেতিয়াও অহা যোৱা কৰা নাই।